everyone and welcome back to my YouTube channel মই Sahina আপোনাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালো আশা কৰো সকলোৰে ভাল আৰু মোৰো ভাল আজি মই ৰাতি ব্লগটো ষ্টাৰ্ট কৰিছো তো ৰাতি কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত অলপ শেয়াৰ কৰিম বুলি ভাবিছো তো চাই থাকিব ভিডিওটো একেবাৰে সকলোকে ৰাতিয়ে যেহেতু ষ্টাৰ্ট কৰিলো তো আজি ৰাতি কৰিছো আৰু কালি অলপ দিনত কৰিম তো তেনেকৈ ভিডিও দিম আৰু মই যেহেতু আজি আমাৰ মা নাই ঘৰত মা গ'ল তেজপুৰ ফুৰিবলৈ আমাহঁতৰ ঘৰত তো ঘৰত মই আছোঁ আব্বা আছে আৰু দাদা আছে আৰু আমাৰ গুৱাহাটীৰ পৰা মাজু আব্বাৰ ছোৱালীজনী আছে আৰু মাজু আব্বা আছে তো সিহঁতক আজি ভাত খুৱাম আমাৰ ঘৰত তো কি বনামনো আপোনালোককো দেখাওঁ অলপ তো ভিডিওটো চাই থাকিব একেবাৰে শেষলৈকে মই পাকঘৰত আহি গ'লোঁ ভাত বনাবৰ কাৰণে ইফালে ভাত পাতি দিলোঁ আৰু ইফালে দালি পাতি দিছোঁ তো এইখিনি মোৰ হৈ লওক আৰু ইফালে আমাৰ কৈছিলোঁ যে গুৱাহাটীৰ পৰা মাজু আব্বাৰ ছোৱালীজনী আহিছে বুলি এইজনী তো তাই ইফালে এইজনী তাই আহিছে তাইক মই কি কৰিব দিছোঁ জানে আদা নহৰু পিঁয়াজ আৰু পটল এইবিলাক মানে চব মানে বাচি কুটি মোক দিব কৈছোঁ আৰু তাৰপিছত তাই কৈছে মই দিওঁ দিয়া ভাইটি তো তাইখিনি দি আছে তাৰপিছত হ'লে বনাম আৰু দালি আৰু ভাত হ'বই মোৰ তাৰপিছত মাংসখিনি বনাম আৰু পটল ফ্ৰাই কৰিম পটলটো কেনেকৈ ফ্ৰাই কৰিম আপোনালোকক আজি দেখাম বাৰু চাই থাকিব যে কৈছিলোঁ পটলৰ কিবা বনাম বুলি এয়া পটলখিনি আধা ফ্ৰাই কৰি ল'লোঁ তাৰপিছত ইফালে এতিয়া পিঁয়াজ দিম তেলখিনি গৰম হ'ব দিছোঁ গৰম হৈ গ'ল তো এতিয়া পিঁয়াজ দি দিম পিঁয়াজ অলপ কমকৈ দিম আৰু বেছি নিদিওঁ এইখিনি দি দিম তাৰপিছত অকণমান জিৰা গুড়ি আধা চামুচ আৰু তাৰপিছত অকণমান দিম জলকীয়া গুড়ি এইখিনি দিয়া হৈ গ'ল তাৰপিছত এতিয়া আমি এইখিনি ভাজি ল'ম দিয়া নাছিলোঁ যে এইখিনি ভাজি ল'লোঁ এতিয়া অকণমান নিমখ দিম কাৰণ পটলটো ভাজোঁতে আমিতো নিমখ দি লৈছোঁ ন সেইকাৰণে অকণমান নিমখ দিছোঁ এতিয়া এইখিনি ভাজি লওঁ পিঁয়াজখিনি ভজা হৈ গ'ল আমাৰ এতিয়া ইয়াত পটলখিনি দি দিম এতিয়া পটলখিনি দি কেনে অলপ ভাজি থাকিম আৰু এতিয়া পটলখিনি গোটেইখিনি মিক্স কৰি দিম ইয়াত মিক্স কৰি কেনে গোটেইখিনি এতিয়া ভাজি থাকিম তো ভজা হ'লে কেনেকুৱা আপোনালোকক দেখাম বাৰু পটল ভজা হৈ গ'ল তো আপোনালোকক দেখালোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কিনে লাষ্টত কমেণ্ট কৰিব আৰু সদায়তো আমি পটল ফ্ৰাই কৰিয়ে খাওঁ ন তো আজি মই অলপ বেলেগ ষ্টাইলত বনালোঁ তো আপোনালোকেও বনাই খাবচোন এনেকুৱা কেনেকুৱা লাগে খাই কিনে জনাব বাৰু এতিয়া বনাব আছে মোৰ মাংস ভাত হ'ল দালি হ'ল এয়া পটল হ'ল আপোনালোকক এইখন দেখালোঁ তো মাংসও অলপ দেখাই দিম কেনেকৈ বনাওঁ বাৰু শ্বৰ্টকাটত তো চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে বুলি কৈছিলোঁ যে শ্বৰ্টকাটত ইয়াত মানে গোটেইখিনি মছলা যি লাগে আৰু দি দিছোঁ দি এতিয়া এইখিনি অলপ ভুনি ল'ম ভুনা হৈ গ'লে এতিয়া মানে মছলাটো অলপ তেল ওপৰলৈ উঠিব আৰু তেতিয়া মানে মাংসখিনি আৰু আলুখিনি একেলগত দি দিম তো এইখিনি হৈ লওক এইখিনি অকণমান ভুনি লওঁ তাৰপিছত মাংসখিনি দিলে আলুখিনি দিলে দেখাম বাৰু আপোনালোকক এই মছলাখিনি ভুনি আছোঁ মই ওপৰলৈ যেতিয়া তেল উঠিব আৰু তেতিয়া মানে মাংসখিনি দি দিম আৰু মাংসখিনি দি দিম এতিয়া আৰু মাংস দি দিলোঁ এতিয়া মাংসখিনি অলপ টাইম ভাজি ল'ম তাৰপিছত আলু দিম মাংসখিনি অলপ টাইম ভাজি ল'ম আৰু এতিয়া মানে গোটেইখিনি মছলা মাংসৰ ভিতৰত সোমাব দিম সোমোৱাৰ পাছত এনেকৈ ভাজিয়ে থাকিম অলপ টাইম মাংসখিনি ভজা হৈ গ'ল আৰু আমাৰ মাংসখিনি ভজা হৈ গ'ল এতিয়া দি দিম আলু ইয়াত আলু দি দিম আলু দি দিলোঁ আলু দি অকণমান লৰাই দিম তাৰপিছত পানী দি দিম তাৰপিছত সিজিব দি দিম হৈ গ'ল আলুখিনি দি দিলোঁ এতিয়া দিম ইয়াত পানী দি দিলোঁ পানী দি দিলোঁ ইয়াত
পানী দি এতিয়া ঢাকনি মাৰি দিম, তাৰপিছত সিজিব, তাৰপিছত নমাই দিম আৰু হৈ গ'ল। এতিয়া মই লং ইলাচি আদা এইবিলাক হেৰি কৰি থৈছিলোঁ, এইখিনি দি দিম আৰু তাৰপিছত গেছ অফ কৰি দিম। তো হৈ গ'ল আমাৰ মাংস তৰকাৰী। গুড মৰ্ণিং এভৰিৱান, আজি হয় নেক্সট ডে মৰ্ণিং। তো মই উঠিলোঁ, উঠি কিনে নাস্তা পাতি বনালোঁ, বনাই কিনে দাদাহঁতক দিলোঁ, দাদা খাই কিনে ওলাই গ'ল। আৰু এতিয়া আমি খাই আছোঁ, মই আছোঁ আৰু আমাৰ ছিষ্টাৰজনী আছে আৰু বা আছে। তো বা মানে ভিডিঅ'ত নোলায়, বাক কেতিয়াবা দেখাম বাৰু। তো মানে মই বনালোঁ এইবিলাক, এয়া পৰঠা বনালোঁ আৰু মাংস আছিলে ৰাতিৰে, তাকে দি খাই আছোঁ আমি তিনিজনী মিলি। এতিয়া মাটো নাই বাৰু, মা গ'ল ফুৰিবলৈ, চব ময়ে কৰিব লগা হৈছে ঘৰৰ এতিয়া। তো ব্লগটো চাই থাকিব একেবাৰে শেষলৈ। এয়া মানে আমি পেহীহঁতৰ ঘৰত ফুৰিব গৈছিলোঁ যে, পেহীৰ ল'ৰাটো মানে কইনা খেলি আছিলে আমাৰ লগত। তো সি মানে এনেকৈ খেলি ভাল পাইছিলে। এয়া উৰণিখন উঠাই দিব লাগে, আকৌ এনেকৈ থাকিলে ভাল পায়, সি হাঁহি দিব চাবচোন, ইয়া হাঁহি দিলে। তাৰপিছত এনেকৈ থাকিব, আকৌ অলপ টাইম এনেকৈ থাকে, আকৌ এনেকৈ দিব লাগে। সি মানে এনেকৈ থাকিলে ভাল পায়, বহুত ভাল পায় এনেকৈ থাকিলে। এয়া দাঙি দিলে নহয়, হাঁহি চাবচোন তাৰ, হাঁহি আছে, ইমানেই ধুনীয়াকৈ হাঁহি আছে। সি মানে চাইছে মোৰ ফালে, মই কেমেৰা ভিডিঅ' কৰি আছিলোঁ যে, সি ভাবিছে কি কৰি আছেনো। তাৰ ফূৰ্তি দেখিছেনে, সি আকৌ উৰণিখন এনেকৈ দিলে, আকৌ এনেকৈ আছে, সি এনেকৈয়ে আছিলে আমাৰ লগত। সেয়া তাৰ ফূৰ্তি, কি যে ফূৰ্তি লাগিছে তাৰ। সি মানে এতিয়া খোজকাঢ়িব পৰা হৈছিলে যে, খোজকঢ়াত মানে উঠিছিলে অলপ টাইম। তো উঠি কিনে মাকৰ লগত এবাৰ যায়, এবাৰ আমাৰ ভণ্টিৰ লগত গৈছিলে। তো এনেকৈ আছিলে, খোজকাঢ়ি থিয় দিয়ে যে, সেয়া থিয় দিছিলে। গুড ইভিনিং সকলোকে। ইভিনিং টাইমত মই অলপ ফুৰিব গৈছিলোঁ, মানে পেহীহঁতৰ ঘৰত, আমাৰ ওচৰতে। পেহীহঁতৰ ঘৰত ফুৰিব গৈ তো বাবুটোৰ লগত অকণমান খেলিলোঁ, পেহীৰ লগতো অকণমান কথা চথা পাতিলোঁ। মই আৰু মোৰ ভণ্টি গৈছিলোঁ। তো আহিলোঁ ঘৰত, এতিয়া আহি অলপ ঘৰত ৰেষ্ট ল'লোঁ। ভাবিছোঁ ব্লগটো ইয়াতে শেষ কৰোঁ বুলি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ।